Hello friends, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম যোৰহাট জিলাৰ লগতে অসমৰ প্ৰায়বিলাক জিলাতে ওলোৱা চৰকাৰী চাকৰিৰ বিষয়ে। আপোনালোকে সকলোৱে গম পায় যে কেইদিনমান আগতে অসম চৰকাৰে এটি চৰকাৰী আঁচনি ঘোষণা কৰিছিল। তাৰ নাম আছিল অৰুণোদয় আৰু তাৰ কাৰণে ফৰ্ম ফিলআপৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। এই ফৰ্মবিলাক চোৱা চিতা কৰা মেলাৰ কাৰণে যিবিলাক মানুহৰ প্ৰয়োজন তাৰ কাৰণে চৰকাৰে চাকৰি ঘোষণা কৰিছে। গতিকে ফ্ৰেণ্ডছ আহক ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনবিলাক অন কৰি থওক। সো ফ্ৰেণ্ডছ আপোনালোকে দেখি পাইছে যে যোৰহাট জিলাত প্ৰকাশ পোৱা চৰকাৰী নটিফিকেশ্যনখন আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নটিফিকেশ্যনখন চাই ল'ব আৰু তাৰ আবেদন প্ৰক্ৰিয়াসমূহ ভালদৰে জানি বুজি ল'ব। অলৰাইট ফ্ৰেণ্ডছ, যোৰহাট জিলাৰ আবেদন প্ৰক্ৰিয়াসমূহ 31 আগষ্ট ৰাতিপুৱা 10টা বজাৰ পৰা ষ্টাৰ্ট হৈছিল আৰু ইয়াৰ লাষ্ট ডেট থাকিব 3 ছেপ্টেম্বৰ গধূলি 5টা বজালৈকে। আপোনালোকে অতি সোনকালে এই আবেদনসমূহ কৰি ল'ব। আপোনালোকে ইয়াত দেখি পাইছে নেম অফ দ্য পোষ্ট অৰুণোদয় সহায়ক। পোষ্টটোৰ নাম হৈছে অৰুণোদয় সহায়ক। নং অফ দ্য পোষ্ট, এই পোষ্টটোৰ কাৰণে সৰ্বমুঠ 19টা পোষ্ট আছে। ইয়াৰে 4টা যোৰহাট সমষ্টিৰ কাৰণে, 4টা টিয়ক সমষ্টি, 4টা তিতাবৰ সমষ্টি আৰু 4টা মৰিয়নি সমষ্টিৰ কাৰণে আৰু 3টা হৈছে দেৰগাঁও সমষ্টিৰ কাৰণে, যিটো যোৰহাটৰ এটা পাৰ্ট। আৰু ইয়াৰ কাৰণে এলিজিবিলিটি হৈছে দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ যোৰহাট ডিষ্ট্ৰিক্ট। এই পোষ্টটোৰ কাৰণে কেণ্ডিডেটজন যোৰহাটৰে বাসিন্দা হ'ব লাগিব। আপোনালোকে ইয়াত দেখি পাইছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম উইথ চাৰ্টিফিকেট অফ 1 year কম্পিউটাৰ ডিপ্ল'মা কোৰ্চ। আপোনালোকৰ যিকোনো এটা ষ্ট্ৰীমত আপুনি গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকৰ 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো বাধ্যতামূলক। ৰেফাৰেঞ্চ উইল বি গিভেন হু হেজ এক্সপিৰিয়েঞ্চ ইন এপ্লিকেশ্যন এণ্ড মেইনটেনেঞ্চ ছাপোৰ্টছ। ইয়াত এপ্লিকেশ্যন মেইনটেনেঞ্চ আৰু ছাপোৰ্টত যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনাক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰপাছত দেখি পাইছে গুড অৰেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিল ইন লোকেল লেংগুৱেজ, মানে লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়াত আপোনাৰ লিখনি আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। তাৰপাছত দেখি পাইছে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, কম্পিউটাৰৰ জ্ঞান থকাটো আপোনাৰ বাধ্যতামূলক। ইটো দেখি পাইছে উইলিংনেছ টু ট্ৰেভেল টু ৰিম'ট এৰিয়াজ অফ দ্য ডিষ্ট্ৰিক্ট বাই চেল্ফ মিনছ, মানে আপোনালোকৰ যিবিলাক ৰিম'ট এৰিয়া হয় সেইবিলাক ট্ৰেভেল কৰি দিয়া হ'ব আৰু আপোনালোকে সেই এৰিয়াবিলাকত ট্ৰেভেল কৰিবলৈ সমৰ্থ থাকিব লাগিব। তাৰপাছত ইয়াত আপোনালোকে দেখি পাইছে ৰিমুনেৰেশ্যন ফিক্সড পে অফ 15,000 পাৰ মান্থ উইদাউট DA অৰ্ডাৰ এলাউন্স। আপোনালোকৰ প্ৰতি মাহৰ চেলেৰি 15,000 টকা হ'ব আৰু ইয়াত দিয়া আছে কেটেগৰী আনৰিজাৰ্ভড। ইয়াত তাৰপাছত মই আপোনালোকক জনাইছোঁ যে লাষ্ট ডেট অফ দ্য ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই 5 PM অন 3rd September 2020। আপোনালোকক মই আগতে জনাইছোঁ যে 3 ছেপ্টেম্বৰ 5টা বজালৈকে গধূলি এই এপ্লিকেশ্যনসমূহ গ্ৰহণ কৰা হ'ব। তাৰপিছত দেখি পাইছে মোড অফ ইণ্টাৰভিউ উইল বি ডিচাইডেড অন দ্য বেচিছ অফ দ্য টোটেল এপ্লিকেশ্যন ৰিচিভড। তাৰপাছত দেখি পাইছে টাৰ্ম অফ কণ্ডিশ্যন, এই তলত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন দি আছে। সেই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। এই নটিফিকেশ্যনৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপাছত আছে ফাংচন অফ অৰুণোদয় সহায়ক। আপোনালোকৰ কামখিনি কি হ'ব তলতে মেনশ্যন কৰা আছে, সেইখিনি আপোনালোকে ভালদৰে ল'ব, কাৰণ সেইখিনি আটাইখিনি কৰিবলৈ হ'লে ভিডিঅ'টো বনাওঁতে বহুত টাইম লৈ ল'ব আৰু ভিডিঅ'টো বেছি দীঘলীয়া হ'লে আপোনালোকৰ ইণ্টাৰেষ্টটো প্ৰায় কমি যাব। ইয়াত দেখি পাইছে হাউ টু এপ্লাই, ইণ্টাৰেষ্টেড কেণ্ডিডেট মে ছাবমিট এপ্লিকেশ্যন অনলাইন বাই ক্লিকিং URL। তলত এটা URL দি আছে, এই URL লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যনখন এপ্লাই কৰিব পাৰিব। অলৰাইট ফ্ৰেণ্ডছ, আপোনালোকে অৰুণোদয় পোষ্ট এপ্লাই কৰিবৰ কাৰণে গুগল ক্ৰম অন কৰি ল'ব। তাৰপিছত আপুনি টাইপ কৰিব niukti.assam.gov.in/Jorhat _OS niukti.assam.gov.in/Jorhat _OS। তাৰপাছত আপুনি এণ্টাৰ মাৰি দিব। ইয়াৰ লিংক মই তলৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি এই এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰিব। আৰু যদি আপুনি নটিফিকেশ্যনখন চাব বিচাৰে তেতিয়াহ'লে যিটো ইয়াত এডভাৰটাইজমেণ্ট আছে ইয়াত ক্লিক কৰি আপুনি নটিফিকেশ্যনখন চাব বিচাৰে। দ্বিতীয়টো হৈছে আপুনি ফৰ্মখন ফিল আপ কৰিব। তৃতীয়টো হৈছে যদি কেতিয়াবা কিবা কাৰণে যদি আপোনাৰ ইণ্টাৰনেট কানেকশ্যন ডিছকানেক্ট হৈ যায় তেতিয়াহ'লে আপুনি আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। তাৰপাছত আপোনাৰ যিটো এপ্লিকেশ্যন হয় ইয়াৰ পৰা আপুনি ৰিপ্ৰিণ্ট কৰিব পাৰিব। তো এপ্লিকেশ্যনখন ফিল আপ কৰিলে আমি ছেকেণ্ডটো ক্লিক কৰোঁ, প্ৰচেছ টু এপ্লাই অনলাইন।
তাৰপিছত ফ্ৰেণ্ডছ ইয়াত আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যন শুড ৰিড দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন বিফৰ এপ্লাইং আপোনালোকে এপ্লাই কৰাৰ আগতে তলত যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব যে আপোনালোকৰ ফটোকপি কিমান চাইজত লাগে তাৰ ডাইমেনশ্যন কিমান হ'ব লাগিব বা কি চাৰ্টিফিকেট আপোনাৰ প্ৰয়োজন হ'ব সেইখিনি ডিটেইলছ দিয়া আছে আপোনালোকে এইখিনি ভালদৰে ইয়াত পঢ়ি ল'ব আৰু ফ্ৰেণ্ডছ মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ যিটো পাছপোৰ্ট ফটো হ'ব সেয়া 20 KB পৰা 50 KB ভিতৰত হ'ব লাগিব আৰু তাৰ ডাইমেনশ্যনটো হ'ব লাগিব 3.5 cm বাই 2.5 cm আৰু তাৰ ফৰ্মেটটো হ'ব লাগিব JPG আৰু PNG এই তিনিটা ফৰ্মেটৰ বাহিৰে যদি বেলেগ কিবা ফৰ্মেটৰ আপুনি ফটো আপলোড কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ হয়তো ফৰ্মখন ডিছকুৱালিফাই হ'ব পাৰে তাৰপাছত আপোনাৰ সিগনেচাৰটো হ'ব লাগিব 10 KB পৰা 30 KB ভিতৰত সেয়াও JPG আৰু PNG ফৰ্মেটত তাৰপাছত আপুনি যিখিনি ইয়াত দেখাইছে যিখিনি আপোনাৰ ডকুমেণ্ট হয় সেই ডকুমেণ্টখিনি আপোনাৰ 200 KB ভিতৰত আপুনি সেইখিনি বনাই ল'ব লাগিব আৰু আপোনালোকক কি ডকুমেণ্ট প্ৰয়োজন হ'ব ইয়াত মেনশ্যন কৰা আছে এজ প্ৰুফ SSLC চাৰ্টিফিকেট HS চাৰ্টিফিকেট গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট আৰু কম্পিউটাৰ ডিপ্ল'মা ইন 1 year তাৰপিছত ইয়াত দিয়া আছে চাইন অফ এজ অফ দ্য এপ্লিকেণ্ট শুড নট এক্সিষ্ট 35 years on the first day of April 2020 and minimum application age is 23 years আৰু আপোনালোকৰ 1 এপ্ৰিল 2020 লৈকে আপোনাৰ 23 বছৰ হ'ব লাগিব আৰু 35 বছৰতকৈ বেছি হ'ব নালাগিব তাৰপাছত ইয়াত 6 নম্বৰ দিয়া আছে অনলাইন এপ্লিকেশ্যন will be accepted from 10 AM August 31 2020 till 5 PM of September 3rd 2020 তাৰপিছত এইখিনি আপুনি ভালদৰে পঢ়ি লোৱাৰ পাছত আপুনি প্ৰচেছ কৰিব proceed তাৰপিছত ফ্ৰেণ্ডছ ইয়াত দেখি পাইছে অল দ্য ফিক্সড মাৰ্ক ষ্টাৰ আৰ মেণ্ডেটৰী যিবিলাক ষ্টাৰ মাৰ্ক থাকিব সেইবিলাক আপুনি কম্পালচৰি ফিল আপ কৰিব লাগিব তেতিয়াহে আপুনি ফৰ্মখন ছাবমিট কৰিব পাৰিব ইয়াত লিখা আছে পোষ্ট এপ্লাইং ফৰ আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ইয়াত আপুনি সিলেক্ট কৰিব অৰুণোদয় সহায়ক তাৰপাছত আপুনি প্ৰচিড টু নেক্সট ষ্টেপ ক্লিক কৰিব সো ফ্ৰেণ্ডছ তাৰপাছত আপোনালোকে দেখি পাইছে ইয়াৰ নেক্সট পেজটো খোল খাই গৈছে আপোনালোকে নেক্সট পেজৰ ইণ্টাৰফেচটো এনেধৰণে চাই ল'ব পাৰে মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকক যেহেতু মই এইখিনি গোটেইখিনি ফৰ্ম ফিল আপ কৰি আপোনালোকক দেখুৱাই দিব নোৱাৰিম ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব গতিকে ইয়াত যিখিনি খালী ঘৰ আছে সেইখিনি মই আপোনাক দেখুৱাই দিছোঁ আৰু ক'ত কি কৰিব লাগিব সেইখিনি মই দেখুৱাই দিওঁ ফ্ৰেণ্ডছ ফাৰ্ষ্ট পেজটো আপোনালোকে ফিল আপ কৰাৰ পাছত ইয়াত আপোনালোকে দেখি পাব যে ছেকেণ্ড পেজটো কেনেধৰণে খোল খাব ছেকেণ্ড পেজটো ইয়াত কোৱালিফিকেশ্যন ডিটেইলছখিনি আপুনি দিব লাগিব কোৰ্ছ নেম ইউনিভাৰ্চিটি ইয়েৰ অফ পাছিং ডিভিজন ক্লাছ আৰু পাৰ্চেণ্টেজ এইখিনি আপুনি ইয়াত মেনশ্যন কৰিব লাগিব সেইখিনি মেনশ্যন কৰাৰ পাছত আপুনি তলত যিটো কেপচা পাব সেই কেপচাটো ফিল কৰি আপোনালোকে নেক্সট পেজলৈ যাব পাৰিব অলৰাইট ফ্ৰেণ্ডছ আপুনি তাৰপাছত দেখি পাইছে নেক্সট পেজটো খোল খাই গৈছে ইয়াত যদি আপোনাৰ কিবা চৰকাৰী অফিচত কাম কৰা এক্সপেৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি ইয়াত মেনশ্যন কৰিব লাগিব আৰু যদি নাই তেনেহ'লে আপুনি ইয়াত কেপচাটো ফিল কৰি আপুনি নেক্সট পেজলৈ যাব পাৰিব ইয়াত লিখা আছে অল দ্য ফিল্ডছ মাৰ্ক ষ্টাৰ আৰু মেণ্ডেটৰী 1 if you have experienced if you don't have any experience type the captcha and process to next আপনি এক্সপেৰিয়েন্স থাকিলে ইয়াত আপনি ফিল আপ কৰিব আৰু যদি আপোনাৰ এক্সপেৰিয়েন্স নাই তেতিয়াহ'লে আপনি কেপচাটো ফিল আপ কৰিব আৰু কেপচাটো ফিল আপ কৰি আপনি আকৌ নেক্সট পেজলৈ গুচি যাব সো ফ্ৰেণ্ডছ ইয়াৰ পাছৰ ষ্টেপটো দেখি পাইছে এই ষ্টেপটো হৈছে আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপডেট কৰিব লাগিব আপলোড কৰিব লাগিব ইয়াত প্ৰথমতে দেখি পাইছে চিলেক্ট ডকুমেণ্ট আপুনি যোনটো ডকুমেণ্ট প্ৰথমতে আপলোড কৰিব বিচাৰে সেইটো চিলেক্ট কৰি প্ৰথমতে আপুনি ফটো ল'ব ফটোটো যেনিবা চিলেক্ট কৰিলে তাৰপাছত আপুনি ইয়াত যিটো আছে ফাইল চিলেক্ট আপুনি ইয়াত ফটো যিটো ফাইল হয় সেইটো আপুনি চুজ কৰিব লাগিব আপুনি আপোনাৰ গেলেৰীৰ পৰা ইয়াত আপোনাৰ গেলেৰীখন ওলাই গৈছে তাৰ পৰা আপুনি আপোনাৰ যিটো ফটো আপুনি চিলেক্ট কৰিছিলে সেই ফটোটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব তাৰপিছত আপুনি ওপেন কৰিব তাৰপিছত ইয়াত ফটোটো আহি যাব ফটোৰ নাম যদি আপুনি দি থয় তেতিয়াহ'লে এইখিনিত আপুনি যিটো নো ফাইল চুজেন বুলি দেখুৱাইছে এইখিনিত আপোনাৰ ফটোৰ নামটো আহি যাব তাৰপাছত আপুনি আপলোড কৰিব লাগিব ইয়াত আপলোড কৰাৰ পাছত আপুনি এইখিনি দেখি পাব যিটো ফটো আহিছে তাৰপাছত আপুনি ভিউ কৰিব পাৰে যে যিটো আপুনি আপলোড কৰিব বিচাৰিছিলে সেইটো আপলোড হ'ল নাই তাৰপাছত নেক্সট আকৌ যাব তাৰপাছত আপুনি চিগনেচাৰটো চিলেক্ট কৰিব তাৰপাছত চুজ ফাইলত যাব চুজ ফাইলত গৈ পিনি আপোনাৰ চিগনেচাৰটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত ওপেন কৰিব তাৰপাছত আকৌ আপুনি ইয়ালৈ আহিব তাৰপাছত আপলোড কৰিব এনেকৈ আপোনাৰ যিবিলাক ইয়াত আপোনাৰ ডকুমেণ্ট আপডেট কৰিব দিছে সেই সকলোখিনি ডকুমেণ্ট আপুনি ইয়াৰ পৰা আপলোড কৰিব পাৰিব সকলোখিনি ডকুমেণ্ট আপলোড কৰাৰ পাছত আপুনি ইয়াত দেখি পাব ফটো চিগনেচাৰ এজ প্ৰুফ HSLC চাৰ্টিফিকেট HS চাৰ্টিফিকেট ডিগ্ৰী চাৰ্টিফিকেট আৰু কম্পিউটাৰ ডিপ্ল'মা
সকলোখিনি আপুনি আপলোড কৰাৰ পাছত ইয়াত আপুনি যদি বিচাৰে ভিউ কৰিব তেতিয়াহ'লে আপুনি ইয়াৰ পৰা ভিউ কৰিব পাব অলৰাইট ফ্ৰেণ্ডছ আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰাৰ পাছত আপোনাৰ ফৰ্মখন ইয়াত দেখি পাব আপোনাৰ ফৰ্মখন যদি কিবা ভুল হৈছে তেনেহ'লে ইয়াত এটা অপশ্যন দেখি পাইছে go back and make correction and go back and make correction গৈ পিনি আপোনাৰ যিখিনি ভুল আছে সেইখিনি শুধৰাই ল'ব তাৰপাছত যদি আপোনাৰ ফৰ্মখন সম্পূৰ্ণ শুদ্ধ আছে তেতিয়াহ'লে ইয়াত টিক মাৰ্ক লগাই ল'ব টিক মাৰ্ক লগাই আপুনি কমপ্লিট এণ্ড প্ৰিণ্ট এপ্লিকেশ্যনত আপুনি ক্লিক কৰি দিব সো ফ্ৰেণ্ডছ আপোনালোকৰ অনলাইন এপ্লিকেশ্যনখন সাকসেসফুলি সাবমিট কৰাৰ পাছত আপোনালোকৰ যিটো কপি হয় সেই কপিটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি থ'ব আৰু আপোনালোকৰ ইমেইল আৰু হোৱাটছএপত আপোনালোকে চেক কৰি থ'ব তেওঁলোকে তাৰ যোগেদি আপোনালোকক কণ্টেক্ট কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' টেক ভিডিঅ' ৰিভিউ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো দবাই নটিফিকেশ্যনবিলাক অল কৰি থওক থেংক ইউ